হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আজি দেখিছেনে, আজি আমাৰ বেটিক বিহু নাচৰ কৰ্মশালা দিছিলোঁ। আমাৰ ঘৰৰ ওচৰতে বাৰু, বেছি দূৰ নহয়। শিৱসাগৰ বেতবাৰী আলিমূৰ বুলি কয়, ইয়াতে কৰ্মশালা হৈছিল। আজি শেষৰটো দিন, 26 মাৰ্চৰ পৰা 2 মাৰ্চলৈকে হৈছিলে। 2 মাৰ্চত যিহেতু বতৰ বেয়া এইকেইদিনা, সেইকাৰণে আজি 3 মাৰ্চতে সামৰা হ'ব। আজি মানে আপোনালোককো অকণমান ভিডিঅ'টো দেখুৱাম বোলো বিহু নাচৰ। আপোনালোকে চাই কেনেকুৱা পাই জনাব। এয়া মানে স্কুলৰ ভিতৰতে অকণমান মিটিং হৈছিলে। মানুহ হৈছে অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এজনী শিখা, বতৰ যিহেতু বেয়া, অলপ
এতিয়া সকলোৱে নাচি নাচি ভাগৰি পোৱাৰ কাৰণে খিচিৰি দিছে, খাবলৈ দিছে। এজনে খিচিৰি খাই আছে জিমিয়ে, আৰু আমিও এনেকৈ ময়ো খালোঁ বাৰু। খাই বৈ অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ। সকলোৱে এতিয়া খোৱাত ব্যস্ত, ভাগৰ লাগিছে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ